পোনপ্ৰথমে সকলোলৈকে নমস্কাৰ জনাই মোৰ ভিডিঅ'টোৰ লগতে মোৰ চেনেলটোলৈও স্বাগতম জনাইছোঁ। যিহেতু চলি আছে পবিত্ৰ ভাদ মাহ, সেয়েহে আমি ওলালোঁ নামঘৰলৈ বুলি। বলকচোন তেন্তে আপোনালোককো লৈ যাওঁ। আৰু এনেকৈ আহি আমি পাই গ'লোহি এয়া আঠখেলীয়া নামঘৰ। সকলোৱে হয়তো চিনি পাইছেই। দিনত বহুত গৰম হোৱাৰ বাবে সন্ধিয়া আহিছোঁ। ঠাণ্ডা এটা বহুত ভাল লগা পৰিৱেশ। এয়া আমি পাই গ'লোহি নামঘৰৰ পাৰ্কিং এৰিয়া, আৰু এয়া হ'ল নামঘৰৰ বাহিৰৰ পৰিৱেশ। ৰাইজৰ সুবিধাৰ্থে নামঘৰত বহুতো দোকান আচলতে এনেদৰেই দিয়া হৈছে, আৰু আমি এই দাদাকেইজনৰ দোকানতে বস্তু কেইপদ লৈ ল'লোঁ। এয়া হ'ল নামঘৰৰ বাটচৰা ভাগ। সন্ধিয়া সময়ত ইয়াৰ পৰিৱেশটো আচলতে বহুত বেছিয়ে ভাল লগা হৈ যায়। এনেদৰে আমি আগবাঢ়ি গৈ আছোঁ, আৰু ভিডিঅ'টো কৰি গৈ আছে বুলি আচলতে মই গম পোৱা নাছিলোঁ, সেইবাবে গম পাই হাঁহি দিলোঁ। মোৰ লগত গৈছে এয়া মা, মোৰ সখী, আৰু ভিডিঅ'টো কৰি গৈ আছে মোৰ ভণ্টীয়ে। বলকচোন তেতিয়া নামঘৰৰ ভিতৰলৈকে সোমাই যাওঁ। এই গেটখন পাৰ হৈ আছে শৰাই দ্ৰব্যসমূহ জমা দিয়া স্থান। এয়া দেখিছে নহয়, শৰাই দ্ৰব্য কেইপদ জমা দি ল'লোঁ। মায়ে ধুনীয়াকৈ আগবঢ়াই দিলে। তাৰ পাছতে আমি গ'লোঁ এয়া বন্তি প্ৰজ্বলন গৃহলৈ। আচলতে শৰাই দ্ৰব্যসমূহ য'ত জমা দিয়া হয় তাৰ কাষতেই এই গৃহভাগ লাগি আছে। ইয়াত ধুনীয়াকৈ আমি বন্তি কেইগছ জ্বলাই ল'লোঁ, আৰু আগবাঢ়ি গ'লোঁ মূল নামঘৰৰ ভিতৰলৈ বুলি। ইয়াতে চলি আছে নাম প্ৰসংগ। সকলোৱে হয়তো অনুভৱ কৰিব পাৰিছে পৰিৱেশটো কেনেকুৱা হ'ব পাৰে। ইয়াৰ ভিতৰত থকা চাকি কেইগছতো আমি অলপ তেল ঢালি ল'লোঁ। ভিতৰতে অলপ সময় ৰৈ আমি ওলাই গ'লোঁ নামঘৰৰ কাষতে লাগি থকা পুখুৰীটোৰ পাৰলৈ বুলি। দেখিছে নহয়, কিমান ধুনীয়া এটা পৰিৱেশ। পুখুৰীটোৰ পাৰে আছে শহাপহু, মাজতে আছে এয়া কালীয় দমন, আৰু পুখুৰীটোত আছে বহুত ডাঙৰ মাছ, কাছ। দিনত হয়তো আপোনালোকক দেখাব পাৰিলোঁ হয়। মোক কিন্তু ইগন'ৰ কৰিব দেই, মই আচলতে পৰিৱেশটোহে দেখাব বিচাৰিছোঁ। ইয়াতে চলি আছে দিহানাম আৰু নাগাৰা নামৰ অনুষ্ঠান। আপোনালোকে বাৰু কেনেকুৱা পাই জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ, আৰু বেছিকৈ ভাল লাগে কেতিয়াবা যেতিয়া চিনাকি মানুহবিলাকৰ মুখকেইখন দেখা যায়। ইয়াতে আছে আমাৰ গাঁৱৰে 3জন ভাইটি, সেইবাবে আমিও বহুত সময় উপভোগ কৰিলোঁ। ইমান দেৰি হৈছে যদিও ভক্তৰ ভিৰ কিন্তু এতিয়ালৈকে কমা নাই। আহি আছে গৈ আছে, এনেকৈ চলি আছে। বহুতে ৰৈ উপভোগ কৰিছে পৰিৱেশটো। আমিও বহুত সময় উপভোগ কৰিলোঁ। আচলতে এনেকৈ কথা কোৱাৰ মোৰ অভ্যাসো নাই, হয়তো কিবা ভুল হৈ যাব পাৰে, আপোনালোকে শুধৰাই ল'ব। আচলতে সময়বোৰক ধৰি ৰখাৰ উদ্দেশ্যে মই এই ভিডিঅ'টো বনাইছোঁ। আগৰ কথাবিলাক মনত পৰিলে যেনেকৈ ভাল লাগে, তেনেকৈ সেই পৰিৱেশটো আৰু সময়বোৰ যদি সন্মুখত দেখা পাওঁ তেতিয়াতো বহুত বেছিয়ে ভাল লাগে। সেইটো কাৰণেহে মই ভিডিঅ'টো বনাইছোঁ। সময় যিহেতু বহুত হৈ গৈ আছে, আমিতো ইয়াতে থাকিলে নহ'ব, সেয়েহে আমি প্ৰসাদ ল'বলৈ বুলি প্ৰসাদ দিয়া স্থানলৈ আগবাঢ়িলোঁ। আৰু মই লৈ ল'লোঁ এয়া প্ৰসাদ। মোৰ পাছে গৈছে মোৰ ভণ্টি, মানে ভিডিঅ'গ্ৰাফাৰ, আৰু তাইও লৈ ল'লে। তাৰ পাছত আছে এয়া মা আৰু সখী। এয়া মায়েও লৈ ল'লে, সখীও লৈ ল'লে। আৰু আমি নামঘৰৰ বাহিৰলৈ ওলাই আহিলোঁ। নামঘৰৰ পৰা যিহেতু বিদায় ল'লোঁ, সকলোকে নতুন এটা ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰাও বিদায় মাগিছোঁ। ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ।